সহজতে কোনো বস্তুৱে সম্ভৱ নহয়। অধ্যাৱসায় লাগিব, ডেডিকেশ্যন লাগিব, এই মানুহে অলপ পঢ়া শুনা কৰিব লাগিব, বাহ্যিক যিখিনি কথা সেইখিনি জানিব লাগিব, ভাষাটোৰ কথা, জাতিটোৰ কথা, দেশখনৰ কথা সেইখিনি ভাবিব লাগিব, তেতিয়াহে মানুহে কামখিনি কৰিবলৈ সম্ভৱ হয়। গতিকে সহজতে হোৱা বস্তু নহয়। এইবিলাক অধ্যাৱসায় বহুত অধ্যয়ন কৰিব লাগে আৰু নিজকে ডেডিকেট কৰিব লাগে যে আমি এই কামটো কৰিবৰ কাৰণে কিমানখিনি প্ৰস্তুত, কিমানখিনি আগবাঢ়ি যাব পাৰোঁ আৰু কিমান শিকিব পাৰোঁ। মইতো ভাবোঁ মোৰ জীৱনৰ শেষ অৱস্থালৈকে শিকাৰ শেষ নাই। আমি শেষ মুহূৰ্তত যেতিয়া মানুহজন ঢুকায়, তেওঁক ওম বুলি কওক, ৰাম বুলি কওক, তেতিয়াও সেইটো শিকা। কিন্তু মানুহে শিকে সেইটোৰ পৰা যে এইখিনি কথা আমি শিকিব লাগে। গতিকে শিকাটো অতি প্ৰয়োজন। গতিকে শিকিবলৈ চেষ্টা কৰিব লাগে আৰু অমায়িক হ'ব লাগে মানুহৰ ওচৰত। কেতিয়াও বেয়া ব্যৱহাৰ কৰিব নালাগে আৰু সকলোকে সমানভাৱে ব্যৱহাৰ কৰিব লাগে। মোৰ কথা হ'ল সেইটো। ইয়াত ডাঙৰ সৰু বুলি কথা নাই। মানুহৰ প্ৰত্যেকে যে এজন মানুহ, তেওঁলোকে ভগৱানে বিশেষ এটা শক্তি দিছে, সেই শক্তিৰ কাৰণে আমি আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ। সেই শক্তিবিলাক প্ৰত্যেকৰে আছে। সেইটো ইউটিলাইজ কৰিব লাগে, ব্যৱহাৰ কৰিব লাগে আৰু কষ্ট কৰিব লাগে। এইখিনি কথা গতিকে কৰিবই লাগে। গতিকে এইখিনি কৰিলেহে মানুহ এজন সাফল্যতা লাভ কৰিব পাৰে। আৰু মই দুদিন এক্টিং কৰি পেলাই সাংঘাতিক কিবা এটা ডাঙৰ এক্টৰ হ'লোঁ বুলি ভাবিলে তেওঁ বেছিদিন এক্টিং কৰিব নোৱাৰে। তেওঁক মানুহে বেয়া পাব। গতিকে সেই ভাৱবিলাক মনৰ পৰা গুচাই ভালকৈ অধ্যয়ন কৰি পেলাই শিকি বুজি কামটো কৰিলে ভাল হয়। ভালভাৱে গ্ৰহণ কৰিব লাগে। জীৱনত অন্যায় কেতিয়াও কৰিব নালাগে। মানুহ ডাউন টু দ্য আৰ্থ, সেই কথাটো মনত সদায় ৰাখিব লাগে যে মই মানুহৰ মাজৰে এজন মানুহ। গতিকে মানুহখিনিৰ লগত মোৰ সম্পৰ্ক এটা থাকিব লাগে, মানুহৰ আশীৰ্বাদ মোক লাগে। গতিকে জীৱনটোৰ অৰ্থটো হ'ল যে মই জীৱনটোত যিখিনি কৰিলোঁ সেইটো লৈ পেলাই মই সুখী নহয়। গতিকে মোৰ আৰু কৰিবলগীয়া বহুত কাম আছে। সেই কামখিনি কৰিলেহে মই জীৱনটোত সুখী বুলি ক'ম। কিন্তু জীৱনত মই এই পৰ্যন্ত যিমানখিনি কৰিলোঁ তাত মোৰ কোনো আক্ষেপ নাই। বহুতখিনি কাম কৰিলোঁ, বহুতো ৰাইজৰ আশীৰ্বাদ পালোঁ, অসমৰ ৰাইজে মোক আশীৰ্বাদ দিছে। এইবিলাক কথা লৈ পেলাই জীৱনটো মানুহে চলাই নিয়ে। গতিকে জীৱন সম্পৰ্কে ভাবিবলৈ গ'লে জীৱনটোক এটা সাংঘাতিক গ্লেমাৰাছ বুলি ভাবিব নালাগে। য'লৈ যাওঁ মানুহৰ ভিৰ হৈছে। গতিকে সেই কথাবিলাক মোৰ মগজত কিন্তু সেইটো খেলোৱা নাই। মই যে মানুহৰ মাজৰ এজন মানুহ, তেওঁলোকে মোক যে স্বীকৃতি দিছে, সেইটো মোৰ কাৰণে ডাঙৰ আশীৰ্বাদ। মানুহে মৰাৰ পিছতো তেওঁৰ যিখিনি গুণ, যিখিনি সততা, সেইখিনি কেতিয়াও নাপাহৰে আৰু সেই কথাটো লৈ মানুহজনক সদায় জীয়াই ৰাখে। মানুহজনক মানুহবিলাকৰ অন্তৰত। আজিৰ চাইণ্টিফিক যুগত বহুত পৰিৱৰ্তন হৈছে, টেকনিকেলি বহুত পৰিৱৰ্তন হৈছে, বহুত সা সুবিধা আহিছে। সেই সুবিধাবিলাকৰ মাজত থাকি পেলাই উটি বাঢ়ি যাব নালাগে। নিজস্বতাটো মাটিৰ যিটো শিপা, সেই শিপাডাল কেতিয়াও পাহৰি যাব নালাগে। গতিকে মই ভাবোঁ যিখিনি মানুহে আজি জাকজমকীয়া জীৱনটো উপভোগ কৰিব খুজিছে, সেইবিলাক বাদ দি পেলাই নিজৰ যিটো অস্তিত্ব, যিটো ব্যক্তিগত যিখিনি জীৱন ধাৰণৰ যিখিনি কথা, মানুহৰ লগত থাকি পেলাই জীৱনটো উপভোগ কৰা, মানুহক সহায় কৰা, এইটো কিন্তু বৰ ডাঙৰ কথা। মানুহক যিমান পাৰে আপুনি সহায় কৰক আৰু কেতিয়া কাৰো অনিষ্ট নকৰিব আৰু কাৰো কাৰণে বেয়া ভাৱ নাৰাখিব।